হেল্ল' বন্ধুসকল, দ্য আছাম এডুকেশ্যন চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ গণিতৰ 15টা প্ৰশ্ন আৰু যিসমূহ প্ৰশ্ন আগন্তুক আছাম পুলিচ আৰু অন্যান্য পৰীক্ষাত দেখিবলৈ পোৱা যায়। গতিকে এইসকল প্ৰশ্ন অতি গুৰুত্বপূৰ্ণ, মাত্ৰ 2-3 ছেকেণ্ডত কেনেকৈ উত্তৰ কৰিব আজি আমি ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। গতিকে আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো প্ৰশ্ন দি আছে, 6টা আৰম্ভ হোৱা আৰু 3ৰে শেষ হোৱা 5টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কি? যদি আমি 6টা আৰম্ভ কৰোঁ, প্ৰথমতে আমি 6 লিখি ল'লোঁ, তাৰপিছত 3ৰে শেষ কৰোঁ, অৰ্থাৎ আমি লাষ্টত 3ৰে শেষ কৰিব ল'ম। 5টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে, এটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা হৈছে আপোনালোকৰ 9। গতিকে আমি মাজত 3টা 9 দিম। গতিকে এনচাৰ আহিব 3,996, 3,996, অৰ্থাৎ শুদ্ধটো হ'ব অপশ্যন নম্বৰ চি। তাৰপিছত দি আছে 10ৰ তলত সকলো যুগ্ম সংখ্যাৰ যোগফল কিমান? 10ৰ তলত সকলো যুগ্ম সংখ্যাৰ যোগফল কিমান? যুগ্ম সংখ্যা হৈছে 10ৰ তলত 2, 4, তাৰপিছত 6, তাৰপিছত 8। গতিকে আমি কি কৰিম? প্লাছ কৰি দিম। এইবিলাক প্লাছ কৰি দিম। প্লাছ কৰি দিলে আমি কিমান পাম? এনচাৰ পাম 20। গতিকে শুদ্ধটো হ'ব অপশ্যন নম্বৰ এ। তাৰপিছত দি আছে এই সংখ্যাটোৰ 4 অংকটোৰ ঠাইত 0 লিখিলে আৰু নতুন সংখ্যাটো আগৰ সংখ্যাটোতকৈ কিমান হ'ব? নতুন সংখ্যাটো আগৰ সংখ্যাটোতকৈ কিমান কম হ'ব? গতিকে আমাক কি কৈছে? এই 4ৰ ঠাইত 0 বহাব কৈছে। বহাই আগৰ সংখ্যাটোতকৈ কিমান কম হ'ব? আমাৰ এইটো কি কৰিব লাগিব? ডিফাৰেঞ্চ উলিয়াব লাগিব। আমি প্ৰথমতে লিখি লৈছোঁ 8, 9, 0, 4, 3, 6। তাৰপিছত কি কৈছে আমাৰ 8, তাৰপিছত আমাৰ এইটো লিখি লৈছোঁ 8, 9, 0। তাৰপিছত আমাৰ এই 4ৰ ঠাইত কি কৰিব কৈছে? 0 লিখিব কৈছে। 0 লিখিলোঁ। তাৰপিছত 3, 6। আমি কি কৰিম? এইটো মাইনাছ কৰি দিম। মাইনাছ কৰি দিলে আমি এনচাৰ পাম 6, 6, 0, 3, 3, 0। তাৰপিছত ইয়াতে 4 নামিল। তাৰপিছত 9, 9, 0, 8, 8, 0। গতিকে আমি এনচাৰ পাম অপশ্যন নম্বৰ বি। তাৰপিছত দি আছে 121ৰ পৰা 11ৰ 10 গুণ বিয়োগ কৰিলে কিমান পোৱা যাব? 11ৰ 10 গুণ বিয়োগ কৰিলে আমি কি কৰিম? প্ৰথমত 10 গুণটো ওলাই ল'ম। 11 × 10 কৰি দিম। 10 কৰি দিলে আমি কিমান পাম? 10 কৰি দিলে পাম আমি 110। আমি কি কৰিম? কিমান কৈছে? 101ৰ পৰা 11ৰ 10 গুণ বিয়োগ কৰিলে 121ৰ পৰা 11ৰ 10 গুণ বিয়োগ কৰিলে, অৰ্থাৎ 110ৰ পৰা বিয়োগ কৰিলে আমি কিমান পাম? অপশ্যন নম্বৰ কিমান পাম? 11। কিমান পাম? 11। গতিকে অপশ্যন নম্বৰ বি নম্বৰ শুদ্ধ উত্তৰ। তাৰপিছত প্ৰথম 4টা মৌলিক সংখ্যাৰ যোগফল কিমান? প্ৰথম 4টা মৌলিক সংখ্যাৰ যোগফল কিমান? প্ৰথম 4টা মৌলিক সংখ্যা হ'ব লাগিছে আপোনাৰ 2, তাৰপিছত প্লাছ, তাৰপিছত 3, তাৰপিছত 5, তাৰপিছত প্লাছ 7। এটা হ'ল প্ৰথম 4টা মৌলিক সংখ্যা। যদি আমি এইটো যোগ কৰি দিম কিমান পাম? 17। গতিকে শুদ্ধটো হ'ব লাগিছে অপশ্যন নম্বৰ ডি। তাৰপিছত 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটোৰ পৰা 3টা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো বিয়োগ কৰিলে কিমান পোৱা যাব? 3টা অংক বিয়োগ কৰিলে কিমান পোৱা যাব? 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 99999। 4টা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 999। তাৰপিছত 3টা অংকৰ বিশিষ্ট আটাইতকৈ সৰু সংখ্যা, আটাইতকৈ সৰু সংখ্যা হ'ব লাগিছে 100। এইটো যদি মাইনাছ কৰি দিওঁ আমি কিমান পাম? ইয়াতে আহিব লাগিছে আপোনাৰ 9, তাৰপিছত 9, তাৰপিছত 8, তাৰপিছত 8।
9899 ক'ত আছে 9899 অপশ্যন নম্বৰ এ আছে গতিকে শুদ্ধটো হ'ব অপশ্যন নম্বৰ এ তাৰপিছত আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো অপশ্যন নম্বৰ এ নম্বৰ শুদ্ধ উত্তৰ তাৰপিছত যুগ্ম অথচ মৌলিক সংখ্যাটো হ'ল 391 এইবিলাক যুগ্ম অথচ মৌলিক সংখ্যা নহয় 2 নম্বৰটো 2 নম্বৰ অপশ্যন নম্বৰ 2 নম্বৰ শুদ্ধ উত্তৰ তাৰপিছত শূন্য হৈছে স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা কাল্পনিক সংখ্যা ভগ্নাংশ গতিকে শূন্যটা হৈছে পূৰ্ণ সংখ্যা তাৰপিছত তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো অপশ্যন নম্বৰ চি 100 তাৰপিছত তিনিটা অংকৰে লিখিব আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে অপশ্যন নম্বৰ এ 999 তাৰপিছত এটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ অযুগ্ম সংখ্যাটো কি এটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ অযুগ্ম সংখ্যাটো এটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ অযুগ্ম সংখ্যাটো হৈছে 9 তাৰপিছত আছে 1 পৰা 1 লৈ কিমানটা মৌলিক সংখ্যা আছে 1 পৰা 1 লৈ আমি যদি হিচাপ কৰি চাওঁ তেন্তে 25টা মৌলিক সংখ্যা আছে তাৰপিছত দিয়া আছে এটা অংক এইটো অংক বদমাছৰ নিয়মত কৰিব লাগিব প্ৰথমত আপোনালোকে ইয়াতে কি কৰিব লাগিব প্ৰথমত এইটো নিয়ম ফলো কৰিব লাগিব ভি হৈছে আমাৰ মাত্ৰাৰে সংকলনৰ ৰাশি তাৰপিছত কৰিব লাগিব ব্ৰেকেটৰ কাম বি তাৰপিছত কৰিব লাগিব অফৰ কাম মতে অফৰ কাম তাৰপিছত কৰিব লাগিব ডি তাৰপিছত ডি মানে হৈছে আপোনালোকৰ হৰণ তাৰপিছত কৰিব লাগিব এমৰ কাম এম মানে হৈছে আপোনালোকৰ পূৰণ তাৰপিছত কৰিব লাগিব এ মানে হৈছে আপোনালোকৰ যোগৰ কাম তাৰপিছত কৰিব লাগিব এছ মানে হৈছে এইটো বিয়োগ কৰিব লাগিব গতিকে আপোনালোকে এইটো ৰুল ফলো কৰিব লাগিব এইটো অংক কৰিব লাগিব এইটো এটা সৰু অংক কৰি দিছোঁ আৰু আপোনালোকে এইটো ৰুল ফলো কৰিব লাগিব ইয়াৰ পিছত মই এটা ভিডিঅ' বনাম যাতে আপোনালোকে বুজি পায় ডাঙৰ ডাঙৰ অংকবিলাক গতিকে আমি এইটো কৰি চাওঁ এইটো একেবাৰে সহজ গতিকে এইটো কৰিলে কি হ'ব আপোনালোকে প্ৰথমত কৰিব লাগিব আপোনালোকৰ 12 থাকিল তাৰপিছত কৰিব লাগিব ডিভাইড যদি ডিভাইড কৰোঁ আমি কিমান পাম ডিভাইড কৰিলে আমি পাম ইয়াতে 8ক যদি 4 ডিভাইড কৰোঁ 2 পাম তাৰপিছত কিমান থাকিল -4 তাৰপিছত কি পাম আমি 2 12 24 তাৰপিছত -4 যদি 24ৰ পৰা 4 মাইনাছ কৰোঁ তেন্তে আমি পাম 20 গতিকে শুদ্ধটো অপশ্যন নম্বৰ এ তাৰপিছত এইটো বৰ্গমূল উলিয়াব কৈছে বৰ্গমূলৰ এটা ভিডিঅ' মই বনাইছোঁ আপোনালোকে তাতে মোৰ চেনেলত যাই চাব পাৰে নহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব তাতে আপোনালোকে চাব পাৰিব বৰ্গমূল অতি সহজত কেনেকৈ ওলাব আমি যদি বৰ্গমূল ওলাব যাওঁ ভালেখিনি মানে আপোনালোকৰ হৰণ কৰিব তথা ভাগ কৰিব লাগিব কিন্তু কিছুমান টিপছ আপোনালোকে ফলো কৰি কম সময়ৰ ভিতৰত ওলাব পাৰিব গতিকে আপোনালোকে কি কৰিব এই ইয়াতে যে অপশ্যন আছে অপশ্যন দি আপোনালোকে ডাবল পূৰণ কৰি যাব যদি পূৰণ কৰি আপোনালোকে প্ৰশ্নৰ লগত যদি মিলি যায় তেন্তে এইটো এনসাৰ কৰি দিছোঁ আপোনালোকে বুজি পাব যদি আমি 20 পূৰণ কৰোঁ তেন্তে কিমান আহিব 0 0 0 0 তাৰপিছত 2 দুগুণ 4 গতিকে এইটো হ'ব এইটো কিন্তু এইটো প্ৰশ্নৰ লগত মিলা নাই গতিকে এইটো এনসাৰ হ'ব নোৱাৰে তাৰপিছত আমি এইটো কৰি চাম 84 তাৰপিছত 84 এইটো পূৰণ কৰি চাম এইটো পূৰণ কৰিলে আমি কিমান পাম 8 গুণ 16 16 6 তাৰপিছত 4 গুণ 32 32 7 33 তাৰপিছত 32 2 8 গুণ 64 আৰু 7 3 হ'ব লাগছে 67 এইটো যদি আমি কৰি দিওঁ কিমান আহিব ইয়াতে আহিব 6 তাৰপিছত 3 দিয়ে 5 7 3 10 10 0 হাতেৰ 1 আৰু 6 হাতেৰ 1 7 গতিকে আপোনাৰ এইটোৰ লগত এইটো এনসাৰৰ লগত বনি গৈছে গতিকে এনসাৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ বি আপোনালোকে এনেকৈ বৰ্গমূল উলিয়াব পাৰিব শৰ্টকাটত কম সময়ৰ ভিতৰত গতিকে আজিৰ ভিডিঅ'টো যদি ভাল লাগিছে ভিডিঅ'টো এটা লাইক কৰি দিয়ক বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰক আৰু আমাৰ চেনেল যদি নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো অল প্ৰেছ কৰি দিয়ক গতিকে আজিলৈ ইমান আছিল ধন্যবাদ